নমস্কাৰ নিউজ অসম 24x7 সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আছে এটা গুৰুত্বপূৰ্ণ খবৰ। বাজেটত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 লাখ নিবনুৱাক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ। কোন কোন বিভাগত কিমান পদত হ'ব নিযুক্তি, চাওক সবিশেষ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ ভিতৰত এক উল্লেখযোগ্য প্ৰতিশ্ৰুতি আছিল চৰকাৰ গঠনৰ 1 বছৰ ভিতৰত 1 লাখ যুৱক যুৱতীক নিযুক্তি। ডক্টৰ শৰ্মাৰ চৰকাৰে এবছৰ অতিক্ৰম কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত 1 লাখ নিযুক্তিৰ বিষয়টো বিতৰ্কৰ মাজলৈ সোমাই গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিজেই এই বিষয়টোক বিতৰ্কৰ মাজলৈ লৈ গৈছে। সেয়া যিয়ে নহওক কিয় অসম বিধানসভাত বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট পাঠ কৰাৰ সময়ত পুনৰ এই 1 লাখ নিযুক্তিৰ বিষয়টোৱে স্থান লাভ কৰিছে। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে নিয়োগ সুবিধাৰ হেতু 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগছ পোষ্ট ইন ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট 2021 প্ৰণয়ন কৰিছে। ইতিমধ্যে স্বাস্থ্য বিভাগত 104 গৰাকী, গৃহ বিভাগত 123 গৰাকী আৰু শিক্ষা বিভাগত 930 গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে আন বিভাগৰ পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰি তেওঁ কয়, 31 মাৰ্চ 2022 ভিতৰত চৰকাৰে গঠন কৰা আয়োগে খালী পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। বিধানসভাত দাখিল কৰা বাজেটত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন বিভাগত মুঠ 50,930টা পদ খালী হৈ আছে। ইয়াৰ ভিতৰত গৃহ বিভাগত 16,654টা পদ, প্ৰাথমিক শিক্ষা বিভাগত 10,000টা পদ, কাৰিকৰী শিক্ষা বিভাগত 296টা পদ, ACERT সঞ্চালকালয়ত 279টা পদ, মাধ্যমিক শিক্ষা বিভাগত 13,568টা পদ, উচ্চ শিক্ষা 1,891টা পদ, স্বাস্থ্য বিভাগত সৰ্বমুঠ 6,094টা পদ আৰু পৰিৱেশ তথা বন বিভাগত সৰ্বমুঠ 2,148টা পদ খালী আছে। বাজেটত উল্লেখ কৰা অনুসৰি তৃতীয় বৰ্গৰ প্ৰায় 13,572টা আৰু চতুৰ্থ বৰ্গৰ 13,787টা পদ পূৰণ কৰাৰ সম্ভাৱনা আছে। আনহাতে অসম লোক সেৱা আয়োগে গ্ৰেড 1ৰ বাবে 3,587টা পদ আৰু গ্ৰেড 2ৰ বাবে 1,568টা পদ পূৰণৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে বুলি উল্লেখ কৰিছে।